নিশ্চয় এবাৰ যিহে গৰম পৰিছে বৰ আগতীয়াকৈ গৰম পৰিলে পায় কিমাননো লোকৰ ঘৰত গৈ ঠাণ্ডা পানীখন খাই থাকিম সেইটো কাৰণে ফ্ৰিজ এটা আনিবলৈ ওলাইছোঁ আৰু পাই আজি এই গজেনটো বৰ দেৰিকৈ উঠে ন জহনীয়াটো আই গজেন উঠিলি নে ঐ পাহৰিলি নি আজি ক'ৰবালৈ লগ ধৰিছিলোঁ যে তোক গেলা গৰমখনতো ইমান দেৰিলৈকে শুই থাকিব পাৰে পাই মই আকৌ ৰাতিপুৱা 5টাতে উঠি চোতালখন সাৰোঁ তাৰপৰা কেৰাকৈ লাল চাহ এটুকুৰা খাওঁ তাৰপিছত আৰু সিহঁতি ভাত পানীবোৰ দেৰিকৈ বনায় আমাৰ সিহঁতি আকৌ দেৰিকৈহে উঠে ক'তনো সোনকালে উঠিব হয় অঁ আপুনি পালেহি মই ভাত কেইটামান খাই লৈছিলোঁ আকৌ উঠা দেৰি যে বৰ দেৰিকৈ উঠিলোঁ মই আজি এই ৰাতিটো টোপনি ক্ষতি হ'ল যিমানহে গৰম হেৰো মই শুবই নোৱাৰিলোঁ গছৰ তলত আকৌ একদম ৰাতিয়ে উঠি গছজোপা তলতে বহি আছোঁহি আৰু সেইটো কাৰণে আকৌ উঠা দেৰি এতিয়া ভাতকেইটা খাই মেলি আজৰি হৈছোঁ আৰু আপুনি অকলে আহিলে যে আপোনালোকৰ ভাইটি নাযায় নি লগত মই সোনকালে নুঠো জানো মই ভাত পানী খাই আজৰি হৈ আহিলোৱে সেইডালে আকৌ ভাত খাইছেহে আহিব আৰু ভাতটো পিছে কিহে খালি কালিয়ে দ পথাৰৰ ফালে মাছ ধৰিলোগৈ আকৌ পাছবেলা সেয়া মাছ আছিলে আকৌ কঁঠাল গুটি দাইল বনালে আৰু তাৰপিছত আকৌ মাছ ভাজিলে সেয়াই খালোঁ আৰু আহক নহ'লে তামোল এখনকে খাই যাব নাযাওঁ দেই এতিয়া গৈ থাকিলে আকৌ এইবোৰ কথা চথা ওলাব দেৰিহে হ'বগৈ আমাৰ এইটোহে ৰখি আছোঁ আহি লওক তাৰপৰা যামেই আৰু বল যাওঁ দেৰি হ'ব নহ'লে জহনীয়া ইমান দেৰি ভাত খালি নে ৰৈ আমনি লাগিছে বল যাওঁ অঁ ব'লক উঠকগৈ আহক কেনেকুৱা ফিজ লাগে চাই লওক ফিজবোৰ ইমান ধুনীয়া ধুনীয়া লাগিছে এইবোৰ দাম কিমান নো বৰ ধুনীয়া ধুনীয়াচোন খুৰীদেউ এইবোৰ দাম লৈ আছে কিছুমানৰ 15,000 কিছুমানৰ 30,000 20,000 তেনেকৈ আৰু 25,000 পাব কম দামী লাগিছিল কম দামী নহ'ব নি কম দামীও আছে কম দামীখিনি মানে ইয়াত থোৱা নাই আমি সেইখিনি চাবলৈ হ'লে আপোনালোকে ভিতৰলৈ যাব লাগিব আমাক বেছি দামী নালাগে 10-12,000 মানৰ ভিতৰতে লাগিছিলে আৰু তেনেকুৱা পাব ভিতৰত আছে ব'লকচোন আপোনালোকে চাই ল'ব কেনেকুৱা লাগে যতিনে কিন্তু দোকানখন বৰ ডাঙৰকৈ বনাই দিয়া আকৌ দেই মোক আকৌ এটা লাগিব হ'লে দেই এইবোৰ খাব মদৰো পায় ৰংবোৰ পাব ব'লক ভিতৰলৈকে চাই ল'ব আপোনালোকে পিছে আপোনালোকে কিহত আহিছে গজেনক আকৌ গাড়ীখনকে লৈ আহিছোঁ ব'লক ভিতৰলৈ খুৰীদেউ সেইকেইটা চাই লওকগৈ যাওক কোনটো ভাল লাগিছে এতিয়া দামকেইটানো কিমান কৈ লচোন বাৰু আগে চাই লওকচোন পচন্দ কৰি লওক কোনটো ভাল লাগিছে তাৰপিছত আৰু দাম দৰটো ঠিক কৰিম ভাইটি চাই গৈছোন যা মই আকৌ সেই নীলাটোহে ভাল লাগিছে পাই মই আকৌ নাজানো ভাইটি চাই ল'ব যা ভালকৈ চাই লওক এইবোৰ বেয়া নাহে আহিলে মানে আপোনালোকে মোক উভতাই দিব পাৰিব গেৰাণ্টি নে কি বুলি কয় সেইটো আছেনে আকৌ আছে 6 মাহমান আছে আৰু মই নীলাটো বৰ ভাল লাগিছে পাই দামটো কচোন এইটো আপোনাৰ 12,500 পৰিব গাঁৱৰ মানুহ বুলি দামটো অকণমান কমাবি আকৌ খুৰীদেউ আপুনি মোক 12,300 এটা দিব আৰু ধুনীয়া 300 টকা এটাই কমাইছেনে নিদো দেই ইমান 10,000 মান ল'বি আৰু খুৰীদেউ 10,000 নাপায় নহয় তহঁতি মানুহক এনেকৈয়ে কোৱা 10,000 টকীয়া বেলেগ আছে খুৰীদেউ এইটো নাপাব আপুনি নালাগে দেই মোক এইটোহে লাগে আকৌ এইটোহে মই পচন্দ কৰিছোঁ আকৌ খুৰীদেউ মই ইমান কমত দিব নোৱাৰিম নহয় আপোনাক মই 500 টকা এটা কমত দিছোঁ আৰু লাগে যদি লৈ যাওক আৰু ভাইটি কি কৰ হয় নিয় নে নিনিয় পচন্দ কৰিছে যদি লৈয়ে যাওঁ আকৌনো ক'ত বিচাৰি ফুৰিবি হ'ব তেনেহ'লে আৰু হাইক মাতগৈ যা এইটো কি বুলি কয় গজেনক মাতগৈ যা এইটো উঠাই মেলি ধৰি মেলি আৰু উঠাগৈ তাৰপিছত আৰু যামগৈ খুৰীদেউ মোৰ ৰুমলৈকে আহক পে'মেণ্টটো তাতে কৰি দিব আৰু আপোনালোকে আজি প্ৰথম আহিছে নহয় মোৰ দোকানলৈ চাহ একাপ খাই যাব হয় নি চাহ খোৱাবি যদি খাম আকৌ পিছে গাখীৰ চাহ খোৱাবি নে লাল চাহ খোৱাবি হয় গাখীৰ চাহকে খুৱাম কিয়নো বাৰু লাল চাহ খুৱাম হয় হ'ব ব'ল যাওঁ